2021 চনৰ ছেপ্টেম্বৰ মাহৰ 4 তাৰিখে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কাৰ্বি উগ্ৰপন্থী সংগঠনৰ মাজত এখন শান্তি চুক্তি হৈছিল। প্ৰায় 8টাকৈ সংগঠনে তাত স্বাক্ষৰ কৰিছিল আৰু তাত অসমৰ ভৈয়াম অঞ্চলৰ পৰাও স্বাক্ষৰকাৰী আছিল। আৰু সেই চুক্তিখনতে উল্লেখ আছিল যে ভৈয়ামত বসবাস কৰা, বিশেষকৈ কামৰূপ, মৰিগাঁও, নগাঁও, বিশ্বনাথ আদি জিলাত বসবাস কৰা কাৰ্বি ৰাইজৰ কাৰণে এখন স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত 2025 চনত বিধানসভাই আইন পাছ কৰে আৰু আজি আমি প্ৰথমখন কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ বা কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ইণ্টেৰিম বডিৰ যি মনোনীত সদস্যসকল আছিল তেওঁলোকক শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰাওঁ। শপত গ্ৰহণ কৰোৱা অনুষ্ঠানত মই নিজে উপস্থিত থাকি সকলোকে অভিনন্দন জনাইছোঁ আৰু আশা কৰোঁ যে ইমান দিন তেওঁলোকে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ থকা ভৈয়ামত বসবাস কৰা কাৰ্বিসকল, যিসকলে 6 শিডিউলৰ কোনো সা সুবিধা নাপায়, সেই কাৰ্বিসকলে এতিয়া এই স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে চৰকাৰৰ লগত সহযোগিতা কৰিব। আমি গাঁওসমূহৰ ৰাইজৰ উন্নয়ন আৰু কল্যাণ সাধন কৰিব পাৰিম। আজি 26 গৰাকী সদস্যই শপত গ্ৰহণ কৰিছে আৰু ইয়াৰ নেতৃত্বত আছিলে চাৰ্চিং ইংটি, যাক আমি সংবিজিত বুলি জানো। প্ৰক্ৰিয়াটো চব কামৰূপ মেট্ৰ' জিলাৰ অধীনত যথেষ্ট বনাঞ্চল আছে আৰু পাহাৰীয়া অঞ্চল আছে, য'ত মূলতঃ কাৰ্বি মানুহ বসবাস কৰে। আৰু ইয়াত যিসমূহ বিদ্যালয় আছে, বিদ্যালয়সমূহৰ শিক্ষকসকলৰো সমস্যা আছে, ছাত্ৰ ছাত্ৰীসকলৰো সমস্যা আছে। মই মাজত এগৰাকী শিক্ষকক সুধিছিলোঁ যে আপুনি নিয়মিতভাৱে কিয় নাহে? তেতিয়া তেওঁ কৈছে বহুত দূৰ হয়, মাজত হাতী ওলায়। মই ক'লোঁ ইয়াতে গাঁৱতে থাকি নলয়। তেওঁ কৈছিল যে ইয়াততো থাকিবলৈ ভাড়া ঘৰেই নাপায়। গতিকে আজি মই পৰিষদখনকে দায়িত্ব দিছোঁ যে আমি এই পাহাৰীয়া অঞ্চলত শিক্ষক শিক্ষয়িত্ৰী থাকিব পৰাকৈ আমি কোৱাৰ্টাৰ তেওঁলোকৰ আৱাস আমি বনাব পাৰোঁ নেকি, সেইটোও চাব। আমিও সহায় কৰিম। অসম চৰকাৰ আৰু পৰিষদ দুয়োখনে মিলি পৰৱৰ্তী সময়ত আমি এইবিলাক পদক্ষেপ গ্ৰহণ কৰিম।